खुलुमबाय स्टुडिय'आव दं आं साजिब बसुमतारी। बिटिआर गोरोबथाखौ आखरै आखर दारि कमा मावफुंगोन भारत सरकारा। बिटिआर गोजोन गोरोबथाखौ एमपि बिसायख'थिनि सिगां मावफुंनो थाखाय हादरनि नखर मन्त्रि अमित शाहखौ गोदान दिल्लीनि कृष्ण मेनन मार्गआव लोगो हमहैदों एबसु बिटिआर सरकार आरो बारग' एनडिएफबिनि दैदेनगिरिफोरा। जों मिथिगौदि थांनाय 27 जानुवारि 2020 मायथाइयाव बिटिआर गोजोन गोरोबथाया भारत सरकार आरो आसाम सरकारजों जानानै थांदोंमोन। बे गोजोन गोरोबथाया आबुं 4 बोसोर जाबाय। बेबायदिनो बिटिआर गोजोन गोरोबथानि गोबां दफाफोरा मावफुंजाबाय आरो आद्रा थानाय दफाफोरखौ मावफुंनो दंबावो। थिग बेबायदिनो आद्रा थानाय दफाखौ एमपि बिसायख'थिनि सिगां मावफुंनो थाखाय हादरनि नखर मन्त्रि अमित शाहखौ दिनै लोगो हमहैदों। हादरनि नखर मन्त्रिनो आद्रा थानाय दफाफोरखौ थाबैनो मावफुंनो थाखाय गोसोखां होयो। बे हाबाफारियाव एबसुनि आफादगिरि दिपेन बर'आ खौरांगिरिनि सिगाङाव फोरमायबावनाय बायदिब्ला गोजोन गोरोबथानि आद्रा थानाय दफाफोरखौ मावफुंनो थाखाय नखर मन्त्रिनो खावलायो। गोलाव सम दिन्दां जाना थानाय एनडिएफबिनि गाहाय रन्जन दैमारिजों लोगोसे गासै दैदेनगिरिफोरखौ जोबथेसालिनिफ्राय उदां खालामनो नांगौ। कार्बि आंलंनि बर'फोरनि हाजोआरि एसटि बिमुं होनाय बायदि बायदि आयदाखौ हादरनि नखर मन्त्रिनो गोसोखां होयो। एबसुनि आफादगिरि दिपेन बर'आ खौरांगिरिफोरनि सिगाङाव फोरमायदेरो दिनैनि सावरायनाया जोबोदनो फिथाइ गोनां जादों आरो हादरनि नखर मन्त्रिया खोथा होनाय बायदिनो बिटिआर गोजोन गोरोबथानि दफाफोरखौ आखरै आखर दारि कमा गासैखौबो बिसायख'थिनि सिगां आरो 2024 मायथाइनि जोबथानि गेजेराव मावफुंनो खावलायो होनना फोरमायो दिपेन बर'आ। बे हाबाफारियाव एबसुनि आफादगिरि दिपेन बर', लोगो आफादगिरि खोरोमदाव औवारी, गाहाय नेहाथारि कनिन्द्र बसुमतारी, बिटिआर खुंगिरि प्रमद बर', लेङाइ आफादगिरि मावफुं सोद्रोमा गबिन्द बसुमतारी, एमपि रोनगोरा नार्जारी, बारग' एनडिएफबिनि दैदेनगिरिफोरा बाहागो लायो। बिथांमोना मा बाथ्रा फोरमायखो नोंथांमोननि गेजेराव होनि। কৃষ্ণ মেনন মাৰ্গত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি আজি সাক্ষাৎ কৰোঁ আৰু আলোচনাত মিলিত হওঁ। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা এটা সজাতি দল আৰু প্ৰাক্তন এনডিএফবিৰ টিম, লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে এমপি ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া আমি একেলগে আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মিলিত হওঁ। আৰু ইয়াত মূলতঃ 2020 বড়ো শান্তি চুক্তিৰ যি বিটিআৰ এগ্ৰিমেণ্ট, সেই একৰ্ডৰ যিবিলাক দফা, যিবিলাক ৰূপায়ণ আৰু হ'ব লগা আছে, সেই দফাসমূহ আগন্তুক দিনত অফিচিয়েলি আৰু ৰাজনৈতিকভাৱে সেইটো কাৰ্যকৰী কৰি পেলাই আখৰে আখৰে ৰূপায়ণৰ যি প্ৰতিশ্ৰুতি আছিল সেইটো কাৰ্যকৰী কৰাৰ কাৰণে তেখেতক আমি আহ্বান জনাওঁ। যিবিলাক কেন্দ্ৰীয় চৰকাৰে ল'ব লগা বিষয়সমূহ আছিল সকলো কথা তেওঁ খুব গভীৰতাৰে তেওঁ শুনিছে আৰু ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত কিছু সি দৃষ্টিভংগী বা কি বিষয়টো কেনেকৈ ৰূপায়ণ হ'ব সেই বিষয়ত তেওঁ মতামত দাঙি ধৰিছে। আজিৰ আলোচনা ফলপ্ৰসূ হৈছে আৰু আজিৰ আলোচনাটো সম্পূৰ্ণৰূপে মূলতঃ শান্তি চুক্তিৰ ওপৰতে আধাৰ কৰি পেলাই আমি আলোচনা কৰিছোঁ। আৰু ইয়াত যি কাৰ্বি আংলঙৰ এছটি হিলৰ বিষয় বড়ো কছাৰীক মানে মৰ্যাদা দিব লাগে আৰু লগতে বিটিআৰ যি একৰ্ড সাংবিধানিক যি এটা মৰ্যাদা আৰু ইয়াৰ যি সমষ্টি পুনৰ্গঠন খাটিতালৈ উন্নীত কৰিব লাগে, লগতে পাৱাৰ এণ্ড ফাংচন বঢ়াব লাগে। যিখিনি কেন্দ্ৰীয় প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, কাৰিকৰী যিবিলাক NIT আছিল, যিবিলাক ছায়েন্স এণ্ড ৰিজনেল মেডিকেল ছায়েন্স ইনষ্টিটিউট আছিল, সেইবিলাক প্ৰতিষ্ঠা কৰাৰ কাৰণে আগন্তুক এই যি অধিসূচনা ইলেকশ্যনৰ আগে আগে সেইটো কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যি মূল বিষয় আছে এতিয়াও ৰঞ্জন दैमारी ডাঙৰীয়া আৰু 7 গৰাকী আৰু লগতে 56 আদাৰ্ছ CBI আৰু NIA কোৰ্টত তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটীত এতিয়াও আছে আৰু তেওঁলোকক মুকলি আকাশত আনিব লাগে। সেই বিষয়টো আমি আজি উত্থাপন কৰিছোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে আগন্তুক দিনত এটা এটাকৈ আখৰে আখৰে সকলো দফাৰ আৰু সকলো প্ৰতিশ্ৰুতি আৰু কথাৰ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ আজি আমাক প্ৰতিশ্ৰুতি আৰু আশ্বাস দিয়ে। আৰু আমি দৃঢ় বিশ্বাসী যে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই যি কমিটমেণ্ট দিছে সেইটো পালন কৰিব। আৰু আজিৰ আলোচনা ফলপ্ৰসূ বুলি আমি ক'ব বিচাৰিছোঁ। যদিও এইটো নিৰ্বাচনৰ আগে আগে হৈছে, আমি বিভাগীয়ভাৱে অফিচিয়েলি যিমানখিনি দফা আছে ৰূপায়ণ হোৱাটো আমি বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ
যে সকলো কথা পালন কৰিব। হয়, এতিয়ালৈকে বৰ্তমান চুক্তিৰ পিছত 4 বছৰ অতিক্ৰম কৰিছে আৰু কিছুমান দফা ৰূপায়ণ হৈছে। তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি আধৰুৱা হৈ থকা যি মূল বিষয়সমূহ আছে তেওঁ কথা দিছে যে হোম ছেক্ৰেটাৰী ডাঙৰীয়াক তেওঁ নিৰ্দেশ দিছে আৰু গৃহ বিভাগৰ যিখিনি বিষয়ববী আছে তেওঁলোকক নিৰ্দেশ দিছে। বিভাগীয় যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকক নিৰ্দেশ জাৰি কৰিছে যে চুক্তি ৰূপায়ণৰ কাম চলি থাকিব লাগে আৰু আখৰে আখৰে দাড়ি কমা সকলো ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে কাম কৰি আছে আৰু কাম কৰিব সেই কথা আমাক কৈছে। আৰু আশা কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত 2024ৰ শেষৰ ভাগত বিটিআৰ শান্তি চুক্তিৰ সকলো দফা ৰূপায়ণ হ'ব। আমি এইটো দৃঢ় বিশ্বাস আমি ৰাখিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰকো আমি দাবী জনাইছোঁ। ধন্যবাদ। क'क्राझार नोगोरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।